পুৱাতে উঠি কাম কৰাৰ পিছতে গা পা ধুই মই ল'ৰাক খুৱাবলৈ বহিলোঁ আৰু ল'ৰাৰ দুষ্টামি চাওক। মাম খাবলৈ বাবা মাম খাব আহিছে মা Baba maam Kai Kai Moi Tôi Babu 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 তাৰপিছতে মই চাউল ভাজিবলৈ লৈছোঁ আৰু চাউল ভজাৰ কাৰণ যে আজি আমাৰ ল'ৰাৰ চুলি কটা নিয়ম আছে আৰু তাৰ বাবে গুড়ি কৰিবৰ বাবে চাউলখিনি ভাজি লোৱাৰ পিছতে মই মন্দিৰৰ আগত আহিলোঁ আৰু এইফালে পূজাৰ যোগাৰ কৰি আছে আইতা এগৰাকীয়ে আৰু এইফালে চোৱা ল'ৰাক খেলি আছে আৰু এইফালে বজোৱাৰ পিছতে হাত চাপৰি মাৰিছে। লগত আছে তেওঁৰ সৰু বাইদেউ আৰু এইটো কি পূজা আপোনালোকে কোনে কোনে জানে কমেণ্টত জনাব। আৰু কাৰ কাৰ এইটো নিয়ম আছে কমেণ্টত ক'ব। এনে পূজাটো সৰু যেন হ'লেও কিন্তু যোগাৰ কৰোঁতে বহুতখিনি টাইম লাগে আৰু এইটো পূজাৰ মেইন প্ৰসাদ চিৰা দৈ আঠিয়া কল চাউলৰ গুড়ি খৈ এইবোৰ বাকী বাৰু ফল পাকৰখিনি আছে লগতে গাখীৰ গুৱাপান আৰু সেইফালে ল'ৰাই কল খাই আছে। চাওক প্ৰথমতে খুৰ লগাই চুলিখিনি এনেকৈ কাটে আৰু এইখিনি বাঁহৰ কামি এটাত লৈ সেই ঠাকুৰৰ আগত গাড়ি দিয়ে আৰু তাৰপিছত বাকী থকা চুলিখিনি মেচিনেৰে কাটি দিয়ে আৰু চাওক ল'ৰাই কিমান আৰাম পাই আছে চুলিখিনি কাটাত একো কান্দা কাটি কৰা নাই। আৰু এইফালে পূজাও আৰম্ভ হৈছে। তাৰপিছতে চুলিখিনি কমপ্লিট কাটা হোৱাৰ পিছতে গা ধুৱাব আছে আৰু গা ধোৱাৰ পিছতে গামোচা লাগে নতুন গামোচা গা ধোৱাৰ পিছত সেই গামোচাখন মেৰিয়াই শেষত সেৱা ল'ব লাগে। কাটা হোৱাৰ পিছতে মই ল'ৰাক গা ধুৱাই দিলোঁ আৰু গা ধোৱাৰ পিছতে এটা চোলা পিন্ধাই লগতে গামোচাখন মেৰিয়াই এযোৰ পাৰৰে এনেকে নিয়মখিনি কৰা হৈছে লগতে খৈ ছটিয়াই দিয়া হৈছে। তাৰপিছতে
ফুল পানী দি সেৱা ল'লোঁ আৰু এইখিনি হোৱাৰ পিছতে ভালেখিনি টাইম লাগিলে আৰু ল'ৰাক ভোক লাগিছিলে। তাৰ পৰা আমি ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছতে চোৱা ল'ৰাই লগে লগে শুলে আৰু কোনো দেৰি নাই। তাৰপিছতে আবেলি উঠিলে আৰু চোৱা কি লাগি আছে। এয়া দুটা হাঁহ আনিছে আৰু হাঁহ দুটা দেখি এনেকৈ লাগি আছে। তাৰপিছতে লাহেকৈ ইফালে হাঁহকটো পাৰিলে আৰু শেষত হাঁহটো খেদি আছে আৰু ওচৰত যায় হাঁহ চাবৰ বাবে। ইফালে পৰি উল্টি হ'লে হাঁহ খেদিছে চিল তুলি তুলি। আৰু চাওক জিভাৰে কি কৰিছে, মুখটো বোলে এনেকা কি কয় বাবা বাবা ৰাতিৰ খানাৰ বাবে ইফালে হাঁহ বনাবলৈ লৈছে আৰু ইফালে খেলি আছে। আৰু এইফালে খোৱা লোৱা আৰম্ভ হৈ গ'ল।